হেল্ল' গাইজ আজি সন্ধিয়া ওলালোঁ বেলতলা বজাৰলৈ ইমান যে ভাল লাগিছে নহয় শাহুমা মই আৰু বাৰ্বি আমি তিনিওটা গৈছিলোঁ বজাৰলৈ আৰু যিহেতুকে বৃহস্পতিবাৰ থাৰ্ছডে চ' মানে থাৰ্ছডে বহুত মানে হেৰি হয় আৰু আপোনাৰ ভিৰ হয় আৰু ছানডে ভিৰ হয় এই দুদিন নহয় খুব ভিৰ হয় আৰু বহুত দূৰ দূৰৰ পৰা মানে বিক্ৰী কৰিবলৈ মানুহ আহে বস্তুবিলাক ইমান যে ভাল লাগিছে নহয় চব সকলো ফালে দোকান মানে যিফালে চাই সিফালে দোকান আমি কিন্তু বহুত আগলৈকে নগ'লোঁ আৰু কাৰণ বহুত ভিৰ আৰু বাৰ্বিকো লগত লৈছোঁ তাইৰো এটা এক্সপিৰিয়েঞ্চ হয় তাই মানে দেখিলে বেলতলা বজাৰখন কেনেকুৱা কি বস্তু পায়নো তাইক দেখাবলৈ তাইক গোটেই ঘূৰি ঘূৰি চাই গৈ আছে বস্তুবিলাক এয়া যে দেখিছেনে বাঁহৰে সকলো বস্তু তৈয়াৰ কৰা হৈছে তাৰপিছত আৰু গৈ আমি বজাৰৰ ফালে মানে শাক পাচলি বজাৰৰ ফালে গ'লোঁ তো শাক পাচলি বজাৰত গৈ মানে চাই মানে সকলো বস্তু মানে ফ্ৰেছ ইমান কোনখন দোকানৰ পৰা লওঁ সেনেকুৱা লাগিছে সকলোতে একে বস্তু কিন্তু মানে চকুতে ফ্ৰেছ নহয় এনেকুৱা মন গৈছে গোটেইবিলাক চব্জি লৈ আহিম একচুৱেলি চব্জি খোৱাটো হেল্ডি দেই মা কিন্তু দাম দৰ কৰি আছে কি ল'ব কি নল'ব আমি জিকা ল'লোঁ বাঁহৰ গজাও ল'লোঁ দেই লগতে মিষ্টাৰে বাঁহৰ গজা খুব ভাল পায় আনিবলৈ দিছিলে সেইকাৰণে আনিলোঁ বাৰ্বিৰ হতুৱাই মানে পইচাটো দিলোঁ আৰু তাই কৈ আছে কি হয়নো এইটো মা আকৌ জিকা লোৱাত ব্যস্ত দেই জিকাবিলাক বহুত কোমল আছিলে মাছেৰে জিকা খাই বহুত ভাল লাগে আপোনালোকৰ ভাল লাগেনে বাৰু সেনেকৈ মানে দেখিলোঁ দোকানবিলাক এনেকৈ চালোঁ আৰু বহুত নেমু ল'লোঁ তিয়ঁহ ল'লোঁ তাৰপিছত বাৰ্বিক সুধিলোঁ ভাল লাগিছে তাই কৈছে বহুত ভাল লাগিছে বজাৰত আহি পিনে আগে পিছে অহা নাছিলে এনেকৈ তাৰপিছত আকৌ ফলৰ দোকানলৈ সোমালোঁ ফলো বহুত বিভিন্ন ধৰণৰ ওলালে তেতিয়াহ'লে ঘৰলৈকে আহিলোঁ বাই নতুন এটা ভিডিঅ'লৈ